আজিৰ অসমে নিজক অসমতেই মগনীয়া হ'ব আজি অসমত অসমে নিজক নিচিনাৰ কাৰণে খিলঞ্জীয়া কোন অসমীয়া কোন সেইটো আমি নিজক সেই চিনাকি দিব নোৱাৰাৰ কাৰণে নিজৰ নিচিনাৰ কাৰণে আচলতে আজি অসমখন আজি শেষ পৰ্যায় আহি পৰিছেই সেইকাৰণে আৰম্ভণিৰ পৰা কৈছো আমি যে এই সমস্যা কাৰ্বি আংলঙত যে কেনেকে যে বহিৰাগত লোকসকলৰ দপদপনি আমি দেখিছো কেনেকে যে অত্যাচাৰ দেখিছো কেনেকে যে আমাৰ প্ৰতি অত্যাচাৰ এই গোটেইখিনি এই সমস্যা অকল কাৰ্বি আংলঙৰ সমস্যা নহয় আমি আগৰ পৰা কৈ আছো এই সমস্যা হৈছে সমগ্ৰ অসমৰ সমস্যা কিন্তু আজি যে খিলঞ্জীয়াসকলে যিটো ঐক্য সেই বাৰ্তাৰে তেওঁলোকে লৈ আনিছে কিন্তু সেই ঐক্য বাৰ্তা আচলতে 30-40-50 বছৰ আগৰ পৰা আচলতে এই বাৰ্তা গোটেই অসমত সেইটো বিয়পিব লাগিছিল বা সেইখিনি বাৰ্তা আমি গোটেই অসমীয়াৰ মনত সেইটো থাকিব লাগিছিল কিন্তু ক'ৰবাত আমাৰ মাজতে ভেদভাৱ আমাৰ মাজত মতানৈক্য আমাৰ মাজত সেই একতা নোহোৱাৰ কাৰণে আজি বহিৰাগত লোকসকল ইয়াত আহি পেলাই ইয়াত কাৰ্বি আংলং ট্ৰাইবেল বেল্ট লোক ইয়াতকে বেছি ইয়াত সেন্সিটিভ সেইটো হৈছে 6 অৰ্থাৎ 6ষ্ঠ অনুসূচিত জিলা কিন্তু তাৰ পাছত ইয়াতে যে বহিৰাগত লোকসকল ইয়াত আহি পেলাই যে আমাক কাৰ্বি কবি ক'ব ইয়াত চাইনিজ কবেক বুলি ক'ব বিভিন্ন ধৰণৰ আমাৰ কাৰ্বিসকলৰ কাৰ্বি আংলং হৈছে একমাত্ৰ এখন জিলাত য'ত নেকি কাৰ্বিসকলৰ ম্যাদী পদত থকাৰ পাছতো জোৰ জবৰদস্তি দখল কৰে কোনোবাক হত্যা কৰে মাৰপিট কৰে অত্যাচাৰ কৰে ঠাট্টা কৰে সেই গোটেইটো হৈছে আচলতে আমাৰ সেই একতা নোহোৱাৰ কাৰণে সেইকাৰণে আমি আশা কৰিছো যে অসমৰ কাৰ্বি আংলঙৰ যিটো এই সমস্যাটো লৈ পেলাই গোটেই অসমৰ অসমীয়াই যিমানখিনি খিলঞ্জীয়া আছে বড়োই হওক অসমীয়া ভাষীয়ে হওক বা ডিমাচাই হওক তিৱাই হওক ৰাভাই হওক মৰাণ মটয়ে হওক সকলোৱে যে আমি এক হৈ পেলাই সেইবোৰ ক্ষেত্ৰত আমি বিবেচনা কৰিব লাগিব আৰু যেতিয়ালৈকে ঐক্য নহলে আমি কেতিয়াও আমি ঐক্যবদ্ধ হৈ পেলাই মাত নাপাতিলে যে অসমখন সুৰক্ষিত হৈ থাকিব সেইটো কেতিয়াও হ'ব নোৱাৰে যিমানে আপুনি আপুনি বিচাৰক যিমানে STS বিচাৰক যিমানে আমি ট্ৰাইবেল বেলেঞ্চ বিচাৰক 6 জনগোষ্ঠী যিমানে বিচাৰক নহওক কিয় অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া যিমানে ST বিচাৰক STS নিবিচাৰক কিয় যেতিয়ালৈকে ঐক্য নহয় আমি কেতিয়াও আমি সুৰক্ষিত হৈ থাকিব নোৱাৰিম আমাক আজি সংবিধানে দিয়া এই সুৰক্ষা পৃথককে দিয়া সুৰক্ষা দিয়া কাৰ্বি আংলং 6ষ্ঠ অনুসূচী হোৱাৰ পাছতে আমি কেনেকে শেষ হৈ গৈছে আজি হাগ্ৰামা মহিলাৰ বড়োলেণ্ডত আমি মাটিৰ পাতাৰ নামত লৈ পেলাই পলিটিক্স খেলিবলগীয়া হৈছে আজি সেই সংবিধানে সেই সুৰক্ষাটোৱে যে আমাক কিমান আমি সুৰক্ষা দিব পাৰিব সেইকাৰণে আমাৰ এই ঐক্য আমাৰ সেই ঐক্য বা খিলঞ্জীয়াৰ সেই ঐক্য সেই বাৰ্তাটোৱে সেই আমাৰ যিটো হয় ক'ৰবাত ভুল আছে অসমীয়া ভাষীৰো ভুল আছে খিলঞ্জীয়া সমাজৰ কাৰ্বিৰো ক'ৰবাত ভুল আছে ক'ৰবাত ডিমাচাসকলৰ ভুল আছে আমাৰ মাজত সেই ঐক্য আজিলৈকে বা অসমীয়া কোন সেই আমি একেলগে চিনাকি দিব পৰা নাই বা এই সমন্বয়খিনি কেতিয়াও হ'ব লাগে বুলি সেইটো কেতিয়া আমি আলোচনা কৰাই আৰু অসমত বিভিন্ন ধৰণৰ জ্যেষ্ঠ নেতাসকল আছে আজিলৈকে এই কথা বিবেচনা কৰা নাই বিচৰা নাই আৰু এই বিবেচনা নকৰাৰ কাৰণে যে আজি অসমখন শেষ হৈ গৈছে আৰু সেই শেষ পৰ্যায়ে আহিবলগীয়া মূল কাৰণটো সেইটো আৰু এই সমন্বয় বাৰ্তাটো কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি পেলাই সমগ্ৰ অসমত বিয়পিবলৈ সেইটো আশা কৰিছো খিলঞ্জীয়াৰ আমার কথা বলছে জাতিটো সুরক্ষিত করাটো আমার দায়িত্ব এখানে প্রাক্তন আলফা হিসাবে আমি এই কারণে আজও করতে আছো এই কারণে প্রাক্তন আলফাত কোনো ধরনের জাতি জনগোষ্ঠী ভেদাভেদ নাই ইয়াত আমাৰ বড়ো কাৰ্বি মিচিং দেউৰী সকলো ভাষাভাষীৰ লোক প্ৰাক্তন আলফা সকলো ঐক্যবদ্ধ আমি এসময়ত ম্যানমাৰৰ অটব্য অৰণ্যত যেনেকৈ আমি প্ৰতিটো ভাষাভাষীৰ লোকে এখন পতাকাৰ তলত ঐক্যবদ্ধ হৈছিলে আমি অসমৰ মুক্তিৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ ঠিক তেনেকৈ আজিও আমি বাঘাটীয়া হৈ পেলাইও আমি একেলগেই এতিয়া প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে প্ৰাক্তন আলফা হিচাপে আমি জাতিটোক সুৰক্ষিত কৰাৰ চিন্তাখিনি কৰিছোঁ সেইকাৰণে আমাৰ আহ্বান থাকিল যে এই মুহূৰ্তত আমি এই ৰাজনৈতিক ন্যায়পেচাৰ পৰা আঁতৰি পেলাই অন্তত ছাত্ৰ সংগঠন আৰু যিসকল সচেতন জনগোষ্ঠীৰ লোক আছে তেওঁলোকে এখন ঐক্যবদ্ধ অসমৰ পৰিকল্পনা কৰাটো উচিত হ'ব ভৱিষ্যতৰ কাৰণে নহ'লে কিন্তু আমি জীয়াই থাকিব নোৱাৰিম আৰু যিটো আপোনালোকৰ ইয়াত এসময়ত আপোনালোকে যাক খেতি বাতি কৰিবৰ কাৰণে মাটি বাতি বাৰীবোৰ দিছিলে আদৰি লৈছিলে আজি তেওঁলোকে আপোনালোকৰ ওপৰত উঠি ৰজা বহি ৰজা হৈ পৰিলে গতিকে আৰু বেছি দিন নাই আপোনালোকে তেওঁলোকে ঘূৰাই কৰিব গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি অকল কাৰ্বি ৰাইজৰ লগত আমি আছো এই কথাষাৰ ক'ব আহিছোঁ যে আমি আছো যদি প্ৰতিৰোধ দিব লাগে অন্বেষণ কৰিম যদি আন্দোলন কৰিব লাগে আন্দোলন কৰিম আৰু এইটো কৈছোঁ যদি প্ৰতিৰোধ দিব লাগে তেতিয়া আমি প্ৰতিৰোধ দিবৰ কাৰণেও আছো আপোনালোকৰ লগত আপোনালোকৰ এৰি পেলাই আমি বাচি থাকিব নোৱাৰোঁ কাৰ্বি ৰাইজক এৰি অসমীয়া জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে
বড়ো জনগোষ্ঠীক এৰি তিৱাক এৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে গতিকে সেইকাৰণে আমি আপোনালোকৰ লগত সদায় আছোঁ আৰু সদায় থাকিম সেই কথাখিনি ক'বলৈ আহিছোঁ লগতে এটা কথাও ক'ব বিচাৰিছোঁ যে চাব খিলঞ্জীয়া সদায় খিলঞ্জীয়াৰ মাজত যাতে বিভাজনটো নাহে কাৰ্বি হয় এইটো ট্ৰাইবেল বেল্ট এৰিয়া ট্ৰাইবেল বেল্টত ট্ৰাইবেল মানুহখিনিৰ সুৰক্ষাটো প্ৰথম কথা আমি প্ৰথম সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিম ট্ৰাইবেল মানুহখিনি ট্ৰাইবেল বেল্ট বেৰিয়াত যাতে তেওঁলোক সুৰক্ষিত হৈ থাকে লগতে অতীতৰ পৰা যিখিনি মানুহ ইয়াত আছিলে খিলঞ্জীয়া মানুহ তেওঁলোকো যাতে ইয়াত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে সেই কথাখিনিও ইয়াৰ কাৰ্বি মানুহখিনিৰ অন্তত সেই কথাখিনি চালি জাৰি চাব লাগিব আৰু ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ কোনো জনগোষ্ঠীয়ে কোনো এটা খিলঞ্জীয়া জনগোষ্ঠীয়ে তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে যাতে জীয়াই থাকিবলগীয়া নহয় সেই কথা সংগত ৰাজনৈতিক দলে যদি